নমস্কাৰ নমস্কাৰ ভাদমহীয়া আমাৰ ঘৰলৈ আহিলে এম ষ্টুডিঅ'লৈ কেনেকুৱা পাইছে হয় হয় সঁচাকৈ ভাদ মাহৰ বুলি ক'লে আমি সকলোৱে জানো যে গুৰুজনাৰ এই যি আদৰ্শ প্ৰভুৱে দি থৈ যোৱা যি কীৰ্তন শাস্ত্ৰ ভাগৱত আদি কৰি এইখিনি সকলোখিনি ভাদ মাহত প্ৰতিটো নামঘৰতে অসমৰ চুকে কোণে আইসকলে বা আমাৰ ভকত বৈষ্ণৱসকলে প্ৰতি নামঘৰতে হৰিনাম লৈছে গতিকে এটা বৰ ভাল পৰিৱেশ ভাদ মাহ বুলি ক'লে আমি সদায় চিন্তা কৰোঁ যে এই ঈশ্বৰৰ প্ৰতি আমাৰ যি দায়িত্ব ঈশ্বৰৰ প্ৰতি আমাৰ যি গুৰুত্ব সঁচাকৈ আমি ভাল লাগে আৰু আজি আমি ভাদ মাহৰ উপলক্ষে আহি গুৰুজনাৰ ওপৰত এটি হৰিনামো আমি ইতিমধ্যে বাণীবদ্ধ কৰিছোঁ ৰাইজে চাকৈ আঁকোৱালি ল'ব বুলি ভাবিছোঁ আৰু সকলো ৰাইজৰ ওপৰতে কথা আমি আমাৰ ছাত্ৰসকলে গাইছেহি কিন্তু সকলোখিনি ৰাইজেহে জানিব আৰু বাকী কি হৈছে অকণমান যিজনে গাইছে আৰু আমাৰ ইতিমধ্যে কণ্ঠদান কেইবাজনো কৰিছে তাৰ ভিতৰতে আমাৰ অকণমান ভাইটি কণ্ঠদান অকণমান কৈ দিয়া ভিডিঅ'ত শংকৰদেৱ গ'ল গৈ বৈকুণ্ঠলৈ ধৰ্ম শাস্ত্ৰ লিখি থৈ গ'ল সমাজলৈ ভাল লাগিছে শুনি পেলাই আৰু তেখেতসকলে অকণমান দুই এষাৰ দি পাৰে তাকে আহিলো এম ষ্টুডিঅ' ভাল লাগিলে বাৰু গাই আছো আৰু যিমান পাওঁ চেষ্টা কৰিছো নালাগে হ'ব দিয়া শুনাইছে না দাদাসকলে ভাল হৈছে ভাল কাম এটা কৰিছে আহিছে মইতো আছোৱেই বা সদায় থাকোঁৱেই ভাল হওক সকলোৱে শুনিব আদৰি ল'ব ইমানেই আৰু নমস্কাৰ জয় জয়তে অমিয়া হাউচ চেনেলৰ সকলো দৰ্শকলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু আমি ভাদ মাহৰ উপলক্ষে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ প্ৰতি শ্ৰদ্ধা জনাই এটি হৰিনামৰ গীত ইয়াতে এম ষ্টুডিঅ'ত আমি বাণীবদ্ধ কৰিছোঁ গতিকে এই গীতটি আপোনালোকে এই অমিয়া হাউচৰ চেনেলতো আপোনালোকে উপভোগ কৰিবলৈ পাব গতিকে গীতটি সকলোৱে মৰম দিব শুনিব আমাক মৰম দি আগুৱাই নিব আমি আশা কৰিছোঁ আপোনালোকৰ পৰা আৰু চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সকলোকে মৰম পুনৰবাৰ মৰম জনাইছোঁ যাম আৰু এবাৰ গৈ যাম তাৰপৰা